है दोस्तों ये हुआ है ना ये हुआ है ना হেৰেsto চাই আছে আপোনালোকে ডক্টৰ ভূপেন হাজৰিকাৰ আজি মৃত্যু তিথি হৈ যি আমাৰ ইয়াত আয়োজন কৰা হৈছে সেই অনুষ্ঠান কৰা আমাৰ শোভাযাত্ৰাত কিছু মুহূৰ্ত মই আপোনালোকক দেখাই আছোঁ সেয়া চাব পাৰে বহুত দূৰলৈকে চাওক এটা বহুত ডাঙৰ লাইন লাগিছে সেই লাইনৰ ভিতৰত মই আপোনালোকক দেখাবলৈ সক্ষম হৈছে ভালকৈ চাওক যি হৈছে তাৰ কাৰণে আপোনালোক হ'ব আপোনালোকক জনাই আছোঁ যে আমাৰ আজি ডক্টৰ ভূপেন হাজৰিকাৰ মৃত্যু তিথি উপলক্ষে আমাৰ যি আহিছে আমাৰ শিক্ষাগুৰু ছাৰৰ পৰা সুধিব গৈছে ছাৰ কেনেকুৱা লাগিছে আজি হাজৰিকাৰ মৃত্যুবাৰ্ষিকী আমি উদযাপন কৰিব পাৰিছোঁ আমাৰ ছাত্ৰ ছাত্ৰীসকলক তেওঁলোকেও উৎসাহেৰে আমাৰ সাংস্কৃতিক গ্ৰহণ কৰিছে ভালেই লাগিছে অঁ থেংক ইউ ছাৰ ছাৰ আপোনাৰ কেনেকুৱা লাগিছে ভাল লাগিছে আজি ল'ৰা ছোৱালীৰ উৎসাহ দেখি ভাল লাগিছে তেওঁলোকে আগবাঢ়ি আহিছে তেওঁলোকৰ ভৱিষ্যত প্ৰজন্ম তেওঁলোকৰ কাৰণে আমি আজি উদযাপন কৰিছোঁ এই ৰতনপুৰ পঞ্চায়তে হয় থেংক ইউ ছাৰ ছাৰ আপোনাৰ কেনেকুৱা লাগিছে এইটো যিহেতু মৃত্যু তিথি পাতিছিলোঁ আমি তাৰতে এইটো যিটো প্ৰস্তুত কৰিছোঁ আমি শোভাযাত্ৰাতে আহি আছোঁ সকলো আমাৰ এম ই স্কুল হাই স্কুল স্কুলৰ যিমানখিনি ল'ৰা ছোৱালী আছে বা ওচৰ চুবুৰীয়া সকলো লগ লাগি আমি ওলাইছোঁ তেখেত কেনেকুৱা এজন মানুহ আছিলে তেখেতৰ বিষয়ে সকলোৱে জানে সেই বিষয়ে ওলাই এটা শোভাযাত্ৰা আমি সকলো থেংক ইউ ছাৰ হাই বুলি কওঁ হাই বুলি কওঁ বোলো নমস্কাৰ শ্ৰদ্ধা ৰাইজ আজি ভাৰতৰত্ন ডক্টৰ ভূপেন হাজৰিকাৰ 8তম মৃত্যু তিথিৰ শোভাযাত্ৰা আৰম্ভ কৰিছোঁ আমি লক্ষীপুৰ খেলপথাৰৰ পৰা এয়া চাওক সকলো বহুত দূৰে দীঘলীয়া শাৰী সকলোৰে সহায় সহযোগত আজি আমি এনেদৰে শোভাযাত্ৰা আহিছোঁ ভিডিঅ' কল নে ফেচবুক কল ফেচবুকত দিছা নাই অঁ অঁ চাওক আপোনালোকেও চাওক অলপ আপোনালোককো মনৰ দেখাইছোঁ কেনেকৈ আধাৰ কাৰ্ড অলপ ধুনীয়াকৈ দিব অঁ আধাৰ কাৰ্ড একদম ধুনীয়াকৈ ঘূৰি দিব এতিয়া না মই নিজে বনাম নিজে